যোৱাবাৰ ভিডিঅ'টোত আমি কথা পাতিছিলোঁ ভাৰতীয় কাৰেন্সি নোট ভাৰতৰ কোন ঠাইত প্ৰিণ্ট কৰা হয়। এবাৰ আমি কথা পাতিম কইন্স বা মুদ্ৰা ভাৰতৰ কোন ঠাইত মিণ্টেজ কৰা হয় বা ঢালাই কৰা হয়। বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। সৰুকৈ ভিডিঅ' এটা বনাইছোঁ। এই ভিডিঅ'টোত আমি ডিটেইলছত কথা পাতিম আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে কাইণ্ডলি লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰণুজ্জ্বল বৰা। আপোনালোকে চাই আছে প্ৰাঞ্জু বৰা ইউটিউব চেনেল। মই মোৰ ভিডিঅ'বিলাক ইনফৰ্মেটিভ বনাওঁ কইন্স আৰু নোটছৰ ওপৰত। বন্ধুসকল, কইন্সৰ ইতিহাস ভাৰতত বহুত পুৰণি। বিভিন্ন আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টৰ এক্সকাভেশ্যনে হওক বা মানুহে মাটি খান্দোতে বহুতখিনি পুৰণি কইন্স পোৱা গৈছিল আৰু সেই কইন্সবিলাকৰ পৰা আমি লাহে লাহে বহুতো ইতিহাসৰ কথা গম পাইছিলোঁ। কিন্তু আগতে যেতিয়া ৰজা মহাৰজাসকলে হওক বা মোগল এম্পায়াৰৰ সকলে হওক, তেওঁলোকে ভাৰতত বিভিন্ন প্ৰেচিডেঞ্চিত মিণ্টেজ কৰিছিল বিভিন্ন মুদ্ৰা, যেনেকৈ বেংগল প্ৰেচিডেঞ্চি হওক, মাদ্ৰাছ প্ৰেচিডেঞ্চি হওক। এই প্ৰেচিডেঞ্চিবিলাকৰ আণ্ডাৰত সৰু সৰু মিণ্ট আছিল আৰু সেইবোৰ কাৰখানাতে বিভিন্ন কইন্সো পোৱা হৈছিল। কিন্তু ক্ৰমান্বয়ে যেতিয়া ব্ৰিটিছ চৰকাৰৰ নিজৰ সাম্ৰাজ্য বহল কৰাৰ লগে লগে ভাৰতখন কণ্ট্ৰলত আনিব ধৰিলে, তেতিয়া ভাৰতৰ প্ৰথমটো মিণ্ট কেলকাতা মিণ্ট এষ্টাব্লিছ কৰিছিলে তেওঁলোকে 1757ত আৰু তেতিয়াৰ পৰাই ভাৰতত এটা নিজাববীয়াকৈ মিণ্ট আৰম্ভ কৰিবলৈ ধৰিলে। 1757ত ভাৰতৰ প্ৰথমটো কেলকাতা মিণ্ট আৰম্ভ কৰিছিল আৰু সেই সময়ত সোণৰ মুদ্ৰাই হওক, চিলভাৰ কইন্সেই হওক, কপাৰ কইন্সেই হওক বা ব্ৰিটিছসকলে যেতিয়া নিজাববীয়াকৈ কইন্স কিছুমান আৰম্ভ কৰিছিল, সেই কইন্সবিলাক কেলকাতা মিণ্টত মিণ্টেজ কৰিছিল। ভাৰতত ক্ৰমান্বয়ে পপুলেশ্যন বাঢ়িব ধৰিলে আৰু একৰ্ডিংলি কইন্সৰ ডিমাণ্ডো বাঢ়িবলৈ ধৰিলে। সেইকাৰণে ভাৰতৰ দ্বিতীয়টো মিণ্ট আৰম্ভ কৰিলে হায়দৰাবাদ মিণ্ট হিচাপে 1803 চনত। তাৰপিছত বম্বে মিণ্ট আহিলে 1829ত আৰু একেবাৰে শেষত ভাৰতৰ একদম নতুন মিণ্ট 1 জুলাই 1988ত উত্তৰ প্ৰদেশ নয়ডা মিণ্ট হিচাপে এষ্টাব্লিছ কৰিলে। হয় বন্ধুসকল, ভাৰতৰ সৰ্বমুঠ 4টা মিণ্ট আছে আৰু এই 4টা মিণ্টতে ভাৰতৰ কইন্সখিনি মিণ্টেজ কৰা হয়। এতিয়া আহোঁ আমি কথা পাতোঁ যে মিণ্ট মাৰ্ক কাক কয়। বন্ধুসকল, আপোনালোকৰ হাতত যেতিয়া আপুনি এটা কইন ল'ব, সেই কইনটোৰ চনৰ তলত আপুনি দেখিব এটা মাৰ্ক। হয়, কইনটোৰ চনটোৰ তলত আপুনি যদি একো মিণ্ট মাৰ্ক দেখা নাপায়, তেতিয়া আপুনি গম পাব সেই মিণ্ট মাৰ্কৰ সেই কইনটো হৈ গ'ল কেলকাতা মিণ্টৰ। কাৰণ কেলকাতা মিণ্টৰ কোনো মিণ্ট মাৰ্ক নাথাকে। আপোনালোকে যদি তেনেকুৱা কইন এটাৰ চনৰ তলত বি মিণ্ট মাৰ্ক দেখে, এম মিণ্ট মাৰ্ক দেখে, ইউ দেখে বা এটা ডায়মণ্ডৰ কাট মাৰ্ক এটা দেখে, তেতিয়া আপুনি গম পাব সেই কইনটো বম্বে মিণ্টৰ হয়। আৰু তৃতীয়তে, যদি আপোনালোকে চনটোৰ তলত ষ্টাৰ মাৰ্ক এটা দেখে, এটা স্প্লিট ডায়মণ্ড মাৰ্ক দেখে, এটা ডায়মণ্ডৰ মাজত এটা ডট দেখে, তেতিয়া আপুনি গম পাব সেই কইনটো হায়দৰাবাদত মিণ্টেজ কৰা কইন হয়। আৰু একেবাৰে শেষত যেতিয়া আপুনি কইনৰ চনৰ তলত এটা ডট মিণ্ট মাৰ্ক দেখা পাব, সেই ডট মিণ্ট মাৰ্ক মানে সেই কইনটো মিণ্টেজ হৈছিল নয়ডা মিণ্টত। বন্ধুসকল, আজি আপোনালোকে গম পালে যে কইনৰ চনৰ তলৰ মিণ্ট মাৰ্কবোৰ কেনেকৈ আমি চাব পাৰোঁ আৰু এই মিণ্ট মাৰ্কবিলাক আমি যদি নিজে চিনিব পাৰোঁ, তেতিয়া আমি গম পাম সেই কইনটো কোনটো মিণ্টত মিণ্টেজ হৈছিল। ইয়াৰ বাহিৰেও বহুতখিনি কইন আপোনালোকে দেখা পাব যাৰ তলত বিভিন্ন মিণ্ট মাৰ্ক আছে, যোনবিলাক কিছুমানত চি থাকে, কিছুমানত অলপ এম টাইপ পকোৱাকৈ থাকে। তো সেই মিণ্ট মাৰ্কবিলাক বন্ধুসকল ভাৰতৰ বাহিৰত মিণ্টেজ কৰা হয় আৰু সেই মিণ্ট মাৰ্কবিলাকৰ বিষয়ত বিদেশত মিণ্টেজ হোৱা কইন্সৰ বিষয়ে আমি বিভিন্ন বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। ভাৰত চৰকাৰে যেতিয়া অৰ্ডাৰ প্লেচ কৰে কইন্সৰ, এই 4টা মিণ্টতে মিণ্টেজ কৰা হয় ভাৰতৰ বিভিন্ন কইন্স। বন্ধুসকল, আজি আমি 4টা মিণ্টৰ ওপৰত মিণ্ট মাৰ্ক চিম্বল আৰু মিণ্ট মাৰ্কনো কাক কয় তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। বন্ধুসকল, আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত কাইণ্ডলি আপোনালোকে জনাব আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বহুমূল্য সময় মোৰে ভিডিঅ'টোত দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ।